মোৰ সঁচাকে ছোৱালীজনী লৈ গ'ল ভগৱান মই হাঁহনে কানো ভাবিবই পৰা নাই তই আমাৰ এই জহনিত যোৱা ল'ৰাটো এইটোৰ পৰা শান্তি নাই নহয় ইমান চেনি হা বাইকত উঠাই লৈ ঘূৰি ফুৰিব 3জনী 4জনী এতিয়া ছোৱালী এজনী যেনে তেনে গতাই দিব নোৱাৰে ইয়াৰ পৰা শান্তি নাই কিমান ফোন আহিছে ইটোৱে ফোন কৰিছে সিটোৱে ফোন কৰিছে বোলে তোৰ ল'ৰাটো আমুকহে তোৰ ল'ৰাটো তামুকহে হা লাষ্ট কাম নিয়াইছে নহয় শান্তি নাইকিয়া যেনে তেনে এজনীক আনি দিব পাৰিলেহে যদি আৰু মোৰ শান্তি হয় আৰু হা এনেকৈ সৰু সুৰাকৈ আনিলে নহ'বই নহয় আকৌ মানুহটো যিডাল একদম শকত আপত চাই এজনী আনিব লাগিব তেতিয়াহে যদি শান্তি হয় দুবেলা দুমুঠি খাব পাৰি আৰু মই শান্তি নাইকিয়া হৈছে জহনিত যোৱা ল'ৰা ফুলৰি মিলতি পখিয়ে গীত গায় আইঅ আমাৰ ফুলানি দা যে কি হৈ আছে নো অকণো ঠিক নাই বন চন্দালো নিচিকো নাই নহয় এজনী তই যে এইখিনি বাপেৰে আমাৰ মোৰতো নৃত্য নাচি আছহি তোৰ লাজ লগা নাই নে এই বিয়া বয়স হ'ল আহি পেলাই তই আকৌ হেৰি এইখন নৃত্য নাচিবলৈ আহিছ আইঅ তই বিয়া বয়স হ'ল বুলি ক'লে নহ'ব না মই বিয়া নোসোমামি নোসোমাবি মই নোসোমাম পচন্দ কৰিব তোৰ নিচিনাজনী নালাগে মোক পচন্দ কৰিব মই বিয়া নোসোমা বুলি কৈছো নোসোমাম আইঅ মই মদন দাক ভাল পাই আছো তই জানই দেখোন আকৌ মোক বিয়া কথা বনাবত কৰিব নালাগে নহয় মোৰ সন্মতি যাৰ লগত আছে মই তালৈ বিয়া মদনক ভাল পায় মদনৰ চকুৰ আমবাল গৈছিলে আমি তোৰ নিচিনাজনীক ভাল পাবলে আইঅ মই কেলে নোসোমাম আকৌ মদন দালে আজি কত বছৰ ভাল পাই আছো ঘৰতে বুঢ়িব অৱস্থা হৈছে সিও পুৰা হৈছে মই বিয়াখন হবি তোৰ বুঢ়ী আকৌ আগৰ পৰা গুৰিলৈকে গোটেই তোৰ কথাটোৰ নিচিনা হলি হা তই এইবোৰ খুলিবি দে ছোৱালী ভালকে পিন্ধিবি মা এইবোৰ ফ্ৰক পিন্ধিহে মোক ভাল লাগে গম পাৱ নাই এইবোৰ মোৰ পিন্ধিবলৈ মন নাযায় আজিকালি কিনো কাপোৰ ওলালে মই ভাল নাপাওঁ এইবোৰ ফ্ৰকহে মোৰ ভাল লাগে সেইকাৰণে আমাৰ ঘৰতে ৰূপালী খুৰী এতিয়াও পিন্ধা দেখা নাই ৰূপালী ফিগাৰ আকৌ তোৰ ফিগাৰ চাব লাগিব নহয় মই মদন দালে বিয়া সমান তই বেলেগলে মোক তোৰ মতে বিয়া ঠিক কৰিছো আজি ছোৱালী ঘৰ চাবলৈ আহিব দেই বেছি কৰি থাকিবি মোক মায়ে ই ল'ৰা এটালৈ চাম বুলি কৈছে বেলেগ ল'ৰা এটা আহিব নহয় মোক নিবলৈ তই অকলে থাকিবি আৰু মই মদন দাৰ লগত যামগৈ নহয় মদন দালেহে পেলাই যাম মই তালৈ নাযাওঁ দেই আইঅ এইজনী উৎপাত কৰি থাকিবি ৰ বগীটিজনী ভাল লাগে পাই আমাৰ বগীটিজনী মই বেলেগলৈ দিম বুলি ক'লেও নাযাওঁ নহয় তাইৰ কথা মই শুনিম নি যা চাওঁগৈ যা আলহী আহিলে বিস্কুট দিম খাবি যা ইমান গোন্ধাইছে ইমান গোন্ধাইছে ভণ্টি ৰ'বাচোন এই মনালিছা ঘৰ কোনটো চিনি পোৱাই নিব মনালিছা ঘৰলৈ কেলৈ আহিছে আকৌ মই সেইটো বিশেষ কাম এটাত আহিছিলোঁ পাই হয় নি এইফালে নি যাব গৈ পেলাই এনেকৈ যে মেচটো লৈছে সেই আগৰ শিৱ মন্দিৰটো যে আছে শিৱ মন্দিৰটো চাইডৰ মানুহ ঘৰ হ'ব দিয়া ইমান লেতেৰা গোন্ধাইছে তোমালোকৰ এইডোখৰ জানো মই এইবোৰ নাজানো পাই ৰাম এইজনী কি সৰ ভণ্টি নে ভণ্টা একেবাৰে ধৰিবকে পৰা নাই গোটেই আগে গুৰিয়ে সমান কিবা গাঁঠলো দেই সঁচাকে দেই এনেকুৱা ছোৱালী দেখা নাই পাই কিবা একদম ডাং কাটি মুৰিয়া পাই একদম দবকে গোটেই তেনে ৰ'বলৈ সময় নাই পাই যাওঁ দেৰিহে হৈছে দেই ঘৰত মানুহ আছেনে নাই জানো হে গৃহস্থ আছেনে গৃহস্থ আহক সোমাই আহক বহকচোন পাই ইমান দূৰ ৰাস্তাটো কৰ আমাৰ এইখন বহুত দূৰ গম পাইছেনে গাড়ী মটৰ বৰ দিগদাৰ ইমান গোন্ধাইছে কিবা একদম গেলা গোন্ধাইছে ৰাস্তাটো আহিব পৰা নাই দেই কিবা মৰি আছে নি বাৰু নহয় বাৰিষা বতৰ যে আমাৰ গাঁও বিলাকত পানী চানীবোৰ হয় যে এইবোৰ গছ বন গেলি পেলাই গোন্ধাই কিনো কৰিব তাকেহে দেখিয়ে গম পাইছো এতিয়া আমাৰো ছোৱালী আকৌ হেৰি আপোনালোক পাছবেলাই অহা কথা আছিলে তাই মানে আমাক চব কাম তাইয়ে কৰে নহয় বাপেকটো এই বেমাৰী বিচনাত পৰিহে থাকে তাকেহে এতিয়া গৰু দিবগে তাই ছাগলী দিবগে খৰি আনিবগে চব কাম তাইয়ে কৰে এতিয়া ওলাই গ'ল তাইও পোৱাহি নাই নহয় আপুনি বহকচোন খাওঁতকে মই তাইক মাতি আনোগে দেই ঠিক আছে যাওঁ ছোৱালী একেবাৰে আকৌ বোলে ওলাইহে গ'ল আলহী আহিব বুলি গম পায়েই আকৌ ছোৱালী ওলাই গৈছেগে মাকোহে ওলাই গ'ল আলহী বহুৱাই থৈ ভালেই হৈছে মোৰ ল'ৰাই আৰু এইকহে যদি বলাব পাৰে চেনি নহয় এক নম্বৰ গম পাব ঘাইটোলৈকে ছোৱালী নিবলৈ আহিছোঁ মাকজনীও বৰ ষ্টেণ্ডাৰ্ড দেখাইছে সিফালে আকৌ ঘৰৰ অৱস্থা এয়াহে মোৰ ঘৰৰ লগত জুমিলাব পাৰে যি কি নহওক আৰু যেনে তেনে গতাই দিব পাৰিলেই হ'ল আৰু আৰু কি কৰিম তোক ঘৰত আলহী আহিছে তোক চাবলৈ তোক মই কৈছো নাই
মোৰ কি পিন্ধি আছো চাদৰ মেখেলা পিন্ধি ওলাই আহিয়া মই তেতিয়াই কৈছিলে মই মদন দালে বিয়া সোমাম বোলো সেইটোলৈ নাযাওঁ বোলো তই ক'ত আগত কথা কৈ আছ তোৰ মজা নাযায় মজা নাযায় গুচিয়াই দেখোন এজনী তই গুচিয়াই দিম বুলি ক'লে মই মদনলৈ যাম মই বিয়া নোসোমাম বুলি মাকে ভাল ল'ৰা আছোন ধনী মানুহৰ ল'ৰা আছো নাযাওঁ ধনী হওক মই নাযাওঁ বুলি চোন তহঁতি তোৰ জবত মোক বেলেগলৈ বিয়া দিব নোৱাৰ নে না মই ক'লো আকৌ তই বুজছো নাই এইজনী ওলাই আহিয়া এইজনী খেলা মই গুচাই দিম এইটো বস্তু মই গুচিয়াই দিম খেলা তাই মোক কৈছে তোমাৰ বৰ পেটৰ ডিম ভুকুমাই ভুমিয়াদি গোটেই নাই থৈ ওলাই যাব বল ওলাগে বল 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 ৰাম ৰাম ইমান দেৰি কৰিছে ৰ এই ঢোলটোকনো সজাওঁতে ইমান দেৰি হয়নে হা মানুহগৰাকীক ইমান দেৰিতে বহুৱালে ভিতৰত সোমাই নহাই হ'ল বোলো ছোৱালীজনী আজিয়ে লৈ যাম আৰু আহি থাকিবলৈ নাই আৰু বিয়নী বুলিয়ে কৈছো বেয়া নাপাব দেই এইবোৰ ছোৱালীজনী গ'লেই আৰু বহুত দেৰি হৈছে গম পাইছিলো মোৰ ঘৰত বহুত কাম আছে এইজনী মোৰ ছোৱালী অঁ পচন্দ হৈছে নে চাওকচোন এবাৰ যাকে ভৰিকেইটা ধৰকে হ'ব ছোৱালীজনী একদম বৰ খাম যেন পাইছো নহয় তাৰ পেটটো ডাঙৰ যে বেছি সময় তলতে বহি থাকিব নোৱাৰে অঁ সেইটো কথা বাৰু যে কি নহওক আৰু মই বেছি দেৰি নকৰোঁ বুজিছে আপোনালোকে ছোৱালীজনী মই একেবাৰে লৈয়ে যাম বুলি ভাবিছো আৰু এতিয়াই লৈ যাব নি এতিয়াই লৈ যাম বুলি ভাবিছো মোৰ মানে ঘৰত বহুত প্ৰব্লেম গম পাইছে ওচৰতে আমাৰ ঘৰৰ ৰিলেশ্যনৰ মানুহ এজন ঢুকা হৈ আছে সেইকাৰণে মানে ছোৱালীজনী একেবাৰে লৈ যাম বুলি ভাবিছো ল'ৰাটোকো নহাই নাই ল'ৰাটোক মই মাতি থৈ আহিছো আহিব তেওঁ হয় নেকি ভালেই তেতিয়াহ'লে দিয়ক মই এতিয়া তাই বস্তুবোৰ সামৰি দিওঁগে তাই আকৌ বহুত ডাঙৰ সেই বস্তাতে ভৰাই দিব লাগিব কাকো সেই আমাৰ ল'ৰা আহিছে নেকি অঁ এই মটৰচাইকেলখন ৰখুৱাই দেখিছো পাই শকত ছোৱালী যে আমাৰ তাই ধেৰ কাপোৰ লাগিব ঠিক আছে দিয়ক কত ছোৱালী চেনি খালো লাষ্টত চেনি বস্তাটোৱে পাই গলোগে মই ভাল হ'ল আৰু দেই এখন সোনকালে দেৰি হৈছে সোনকালে আগাই কিন্তু জানো কেলা বিয়া সোমাবলৈ মই মদত নাই ফিক্স হৈছিলে বুলি ভগৱান মই হাও নে কান্দো ভাবিবই পৰা নাই মোৰ বস্তাকে ছোৱালীজনী লৈ গলি আজি আমাক কোনে গৰু ছাগলী দিব ইমান দুখ লাগিছে মোৰ বস্তাই ছোৱালীজনী ইমান পেটুৱা ছোৱালীজনী লৈ গ'ল তেতিয়া ক'লো মাজনীক মই বোলো বিয়া নোসোমাম নুশুনিলে আহিলে এইটো কেনেকুৱাটো দেখিবলৈ গুৰ মাৰি দিবলৈ মন যায় মুখতে একদম পাঞ্চ এটা দিম যে জোৰত নুশুনিলে মদন দাই ক'বলৈও পাহৰিলো মদন দাই চাগে মোলৈ মনত পেলাই কান্দি আছে অৱশ্যে ঘৰ দুৱাৰ পাতি ঠিকেই আছে বাৰু প্ৰব্লেম নাই মদনক ফোন কৰি তালৈ যোৱাতে নাহনি মাৰিয়ে ভাত খাব লাগিল যে সদায় পানী সিঁচি পিনি মাছ বিকিব লাগিল যে ভালেই হ'ল মই মদনলৈ ফোন এটা কৰি দিওঁ হেল্ল' মদন দা মদন দা মোৰ বিয়া হ'ল নহয় গম পাই নাই অকণমান দূৰলৈ বহুত দূৰলৈ হ'ল কি হ'ল মই তোলে বিয়া সোমালোহেঁতেন গম পাই নাই মাহঁতে মোক জবৰদস্তি এইটোলৈ বিয়া দি দিলে এতিয়া মই যি হ'ল আপত্তিয়ে পংগতি নহয় জানো বিয়াৰ লগতে খাব লাগিব হ'ব দে দুখ চুখ নকৰিবি দেই মই যে আমজোপা আছিলে সদায় যাবি তাতেতো নামটো লিখি থোৱা আছে নহয় মদন দা বুলি সেইটোকে চাই যে কান্দিবি অকণমান ময়ো কেতিয়াবা ঘৰলৈ গ'লে এজোপাকে চাম হ'ব দে দুখ নকৰিবি মোৰ মানুহটো মাতিছে যা দেই হ'ব দে আজি মোক খুবা খুব নহয় ৰাতিকে পাৰিলে এপাক আহিবি হ'ব দে মদন নাদিলে মনতে পৰিছে তাই তুলিখন বেলেগ কোমল তেজ খাতে শুবলৈ একদম কোমল তুলিহে বনাই দিছে মই আকৌ তাৰ লগত শুব লাগিব নহয় গাখীৰ গিলাচ দিছিলে বুঢ়ীয়ে মোক ভোক লাগিলে খাই পেলালো তাক মই একদম বটলে খুৱাই দিম পানী চিনি পোৱা নাই মই ইমান দেৰি কৰিছে এতিয়া মোক টোপনি ধৰিছে নাজানে নি বাৰু ইমান দেৰি কৰি আছে পোৱাহিয়ে নাই অথনিৰ পৰা মোক সেয়া ক'লে বোলে বিচাৰি ৰুমলৈ যোৱা মই গৈছোঁ এতিয়ালৈকে নাই মই তলাতে আহোঁ বালদা মই তাৰ লগত শুবলৈ নাই নি ফ্লাইং ওচৰলৈ আহিলে চিনি পাব আকৌ মোক ফ্লাইং দি খুৱাই দিম বালটো চিনি পোৱা নাই মই তলাতে শুম দেই সেইটো ওপৰত হওক ইমান কোমল তুলি বনাই দিছে মোৰ এইবোৰ টোপনি নধৰে দেই মই তলাতে শুম সি ক'ত শুৱাই শুই থাকোঁ দেই এখন পৰ্দা কাপোৰ নে কি পাৰি ল'ম যা মই তলত শুম সেইডালত গাও নালাগে বালটো গাও মই ল'ম আহিলে আহিবি নাহিলে নাই মোৰ টোপনি ধৰিছে মই শুমোহে দেই তুমি তলতে বহিলা যে ওপৰলৈ মই তলতে শুম তই মোক টাচ নকৰিবি দে গুচা মাৰি দিম ঐ কাপোৰ কেলে খুলিছ এইবোৰ কেঞ্চি চেঞ্চি খুলিবলৈ বাদ দে কি হয় নটং দি পাই মই ওপৰত নুশু বুলি কৈছে মই তলতে শুম এতিয়া ক'ত হৈছে তই মোক গুচা মাৰি দিম আকৌ মই ধৰি লৈ মই
ক'ব লাগিব আকৌ মই ঘৰ দিয়া খাতে তাৰ লগত পাৰিম মই তোলা বিয়া হোৱাৰ নিচিনা মনৰ ৰখা ভাল পাইছিলো অ মদন তাই সেই দুজনক লৈ আনিছা কিবা মদনৰ বাদে মোৰ লগত ঐ এইটো কি হ'ল আকৌ গুচা নাই দিবা আকৌ আত তেনেকুৱা কথা তই ওপৰত সোমাই নৰখো খুলিয়া কবি নুখুলে নাই যা মই যাক কয় তোৰ লগত কোন হয় আকৌ চি গোটেই গাটো এইটো কোন আহিছে তাই বৰ ধুনীয়া লাগে খাওঁ শুই থাকো পাই Ayo, jangan lagi sih loh. Kita saya mau tadi dah. Ketane pokok dulu hati saya. Ayo, ayo baca. Ya, jangan itu. Gurme ini balas. Ini kami akan nunggu dulu kan mah.